নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও মই এটা জবৰ নিউজ লৈ আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত ফেলো PA টাইপিষ্টৰ পোষ্টৰ কাৰণে ভেকেঞ্চিজ ওলাইছে। যদি আপুনিও ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক গোটেইখিনি প্ৰচেছ জনাই দিম। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট, ইয়াৰ লাষ্ট ডেটটো হৈছে 13 তাৰিখ 8 মাহ 2018। ইয়াতে প্ৰথমখন পোষ্টৰ নাম হৈছে ৰিচাৰ্চ ফেলো RF। ইয়াতে পোষ্টৰ সংখ্যা আছে এটা আৰু এইটো কণ্ট্ৰাকচুৱেল বেচিছ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা এগ্ৰিকালচাৰেল ইকনমিক্স নাইবা ষ্টেটিষ্টিক্সত মাষ্টাৰ ডিগ্ৰী কৰা থাকিব লাগিব আৰু লগতে কম্পিউটাৰত কাম কৰা নলেজ থাকিব লাগিব। আৰু ইয়াতে চেলাৰীটো হৈছে 16,000 টকা প্লাছ HRA প্লাছ MA পাৰ মান্থ। আৰু ইয়াতে বয়সৰ লিমিটটো দিছে 44 বছৰ মেক্সিমাম, আৰু এইটো 1 তাৰিখ 1 মাহ 2018 তাৰিখলৈকে। 2 নম্বৰ পোষ্টৰ নাম হৈছে PA2 ডাইৰেক্টৰ, আৰু ইয়াতে পোষ্টৰ সংখ্যা আছে এটা আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আৰ্টছ, ছায়েন্স নাইবা কমাৰ্চত গ্ৰেজুৱেট হোৱা থাকিব লাগিব আৰু লগতে কম্পিউটাৰ আৰু ইংলিছৰ প্ৰতি নলেজ থাকিব লাগিব। আৰু 2 নম্বৰত দিছে ডিপ্ল'মা থাকিব লাগিব ষ্টেনোগ্ৰাফাৰত, আৰু শ্বৰ্ট হেণ্ডেডত স্পীড থাকিব লাগিব 120 WPM, আৰু লগতে 40 WPM থাকিব লাগিব টাইপিং ৰাইটিঙত। আৰু ইয়াতে চেলাৰীটো হৈছে 8,000 টকাৰ পৰা 35,000 টকালৈকে প্লাছ গ্ৰেড পে 4,900, আৰু এইটো পাৰ ৰিভাইছত হ'ব। আৰু ইয়াতে মেক্সিমাম বয়সৰ লিমিটটো দিছে 44 বছৰ, আৰু এইটো ধৰিব 1 তাৰিখ 1 মাহ 2018 তাৰিখলৈকে। 3 নম্বৰ পোষ্টটোৰ নাম হৈছে টাইপিষ্ট, আৰু ইয়াতে পোষ্টৰ সংখ্যা আছে এটা আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আৰ্টছ, ছায়েন্স নাইবা কমাৰ্চত গ্ৰেজুৱেট হোৱা থাকিব লাগিব আৰু লগতে কম্পিউটাৰৰ টাইপিঙৰ নলেজ থাকিব লাগিব, আৰু লগতে মিনিমাম স্পীড থাকিব লাগিব 40 WPM। আৰু ইয়াতে চেলাৰীটো হৈছে 5,200 টকাৰ পৰা 20,200 টকালৈকে প্লাছ গ্ৰেড পে হ'ব আপোনাৰ 2,500 পাৰ ৰিভাইছত। আৰু ইয়াতে যিটো মেক্সিমাম বয়সৰ লিমিট দিছে সেইটো হৈছে 44 বছৰ, আৰু এইটো ধৰিব 1 তাৰিখ 1 মাহ 2018 তাৰিখলৈকে। এপ্লিকেশ্যন ফিজটো হ'ব DD নাইবা IPOৰ এমাউণ্ট 300 টকা জেনেৰেল কেণ্ডিডেটছৰ বাবে, আৰু SC ST নাইবা PH কেণ্ডিডেটছসকলৰ বাবে 150 টকা। এপ্লাইটো কৰিব লাগিব আপোনাৰ www.aercaa.org নাইবা www.aau.ac.in। আৰু যদি ইয়াৰ বিষয়ে আপুনি আৰু অধিক তথ্য জানিবলৈ বিচাৰে তেতিয়াহ'লে ইয়াত থকা এই এডভাৰটাইজমেণ্টৰ লিংকত ক্লিক কৰি PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰে। যদি আপুনি এই ভিডিঅ'টো ভাল পাই থাকে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। তো আজিৰ কাৰণে এইখিনিয়েই। তো থেংক ইউ ফৰ ৱাটছিং।